লুঙ্গি পিন্ধা নাথাকিলে বন্ধু বাংলাদেশী নহয়। তাতে মই প্ৰথমতে মই এটা গান লিখিছিলোঁ, সেইটো মানে আমাৰ বিলাচীপাৰাৰ কেইজনমান লেবাৰৰ ওপৰতে মই গানটো গাইছিলোঁ। মানে আমাৰ বিলাচীপাৰাৰ কিছুমান লেবাৰ, কেৱল বিলাচীপাৰা বুলি নহয়, এইটো বহুত দুখ লাগে, আপোনালোকে হয়তো ডণ্ট মাইণ্ড ইট বাট ডণ্ট টেক ইট আদাৰৱাইজ। মানে আমাৰ এইফালৰ বিশেষকৈ নামনি অসমত যিসকল লেবাৰ যেতিয়া লুংগি পিন্ধি বা দাড়ি বা মূৰত টুপি লৈ যেতিয়া আপাৰ আচাৰৰ ফালে কাম কৰিবলৈ যায় বনুৱাসকল, তেতিয়া মানে ইহঁতক বাংলাদেশী নামত ইহঁতক বহুত হাৰাশাস্তি কৰা হৈছিল। আৰু তাৰ ওপৰত মই এটা গান লিখিছিলোঁ, আপোনালোকে চাব। গানটো এনেকুৱা আছিল, লুংগি পিন্ধা নাথাকিলে বন্ধু বাংলাদেশী নহয়, মূৰত টুপি পিন্ধিলে বন্ধু হি বিদেশী নহয়। তুমি আমি ভাই ভাই, একে মাটি একে ঠাই, তোমার আমার জন্মভূমি অসমখনে হয়। তুমি আমি ভাই ভাই, একে মাটি একে ঠাই, তোমার আমার জন্মভূমি অসমখনে হয়। আৰু এই গানটো মোৰ ফেচবুকৰ জৰিয়তে ভাইৰেল হৈছিল। মানে মই তেতিয়া আৰু ইউটিউবৰ বিষয়ে ইমান মোৰ নলেজে নাছিল। তাৰপিছত মই গানটো মোৰ ইউটিউবত দিছোঁ, এতিয়ালৈকে হয়তো 10K মান ভিউজ হৈছে, 10,000 মান ভিউজ মই তাতে পাইছোঁ। আৰু মোৰ বাকী গানবিলাকত 3Kৰ তলত নাই, মোৰ মাত্ৰ ছাবস্ক্ৰাইবাৰ হ'ল 900। তো মোৰ যিবিলাক গান মোৰ একমাহ আগত মই গান আপলোড দিছিলোঁ, সেই গানবিলাকো মোৰ দেন 3K 4K এনেকুৱা ভিউজ আছে। তো ফ্ৰেণ্ডছ, আমাৰ মাজত আহিছে ইউটিউবাৰ, আমাৰ ধুবুৰী ইউটিউবাৰ, তাৰ চেনেলৰ নামটো হ'ল দিল কি আৱাজ, ভইচ অফ হাৰ্ট। তো বহুতে ভাল কণ্টেণ্ট বনাই আছে আৰু গান মেকিং কৰে, একচুৱেলি মানে নিজে গান বনায়, নিজে গায়। তো তাৰ চেনেলটো চাব, বহুত ভাল ভাল ছং আহি থাকে আৰু নিজৰ ক্ৰিয়েটিভিটি দেখায়। তো চাব আপোনালোকে। আৰু মই নিজেও মানে এতিয়া হেৰি কৰিছোঁ যে CBSE কাৰিকুলামৰ যিবিলাক ক্লাছ, মানে ক্লাছ 6ৰ পৰা ক্লাছ 12লৈকে বিশেষকৈ মেথামেটিক্সৰ ওপৰত মই ক্লাছবিলাক মই ভিডিঅ' বনাম। আৰু লগতে আমাৰ সকলোৰে এটা সপোন থাকে যে নিজৰ ল'ৰা ছোৱালীক ভাল এটা স্কুলত পঢ়াম। তো মই নিজেই জৱাহৰ নৱোদয় বিদ্যালয়ত মই চাকৰি কৰোঁ, মই PGT মেথামেটিক্স। আৰু মই এই গাঁৱৰ যিসকল মানে ল'ৰা ছোৱালী যিসকল মানে ভাল এটা শিক্ষাৰ সুযোগ নাপায়, ইহঁতে কেনেকৈ জৱাহৰ নৱোদয় বিদ্যালয়ত মানে পঢ়াৰ মানে সুযোগ পায়, সেই হিচাপে মই কিছুমান এতিয়া ভিডিঅ' আপলোড কৰিম। লগতে মই ইহঁতক কেনেকৈ কোচিং কৰিলে মানে ইহঁতে জৱাহৰ নৱোদয় বিদ্যালয়ৰ এণ্ট্ৰেঞ্চ টেষ্টত মানে কোৱালিফাইং হ'ব পাৰিব, সেই বিষয়ে মোৰ ভিডিঅ'খিনি তাতে পাই থাকিব। থেংক ইউ। তো ই পাৰফৰ্মেঞ্চ কৰিলে, গান গালে, আপোনালোকে নিশ্চয় চাব পাৰিছে। তো বহুত ভাল গান গায় একচুৱেলি। ধন্যবাদ আমাৰ মিটাপত অহাৰ কাৰণে। থেংক ইউ।